শিৱসাগৰ চহৰৰ মোৰ শেষৰটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ তলাতল ঘৰ, যিটো আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰ বুলিও কোৱা হয়। চ' এই তলাতল ঘৰৰ কিছু ভিউ আপোনালোকৰ লগত এতিয়া মই শ্বেয়াৰ কৰিম আৰু ইয়াৰ হিষ্ট্ৰীৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই তলাতল কাৰেংঘৰ আছিলে আহোম ৰাজত্বকালৰ প্ৰধান ৰাজগাড়ী। এই তলাতল কাৰেংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে দেশ শাসন কৰিছিলে। স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ আৰু স্বৰ্গদেউ প্ৰমত্তসিংহদেৱৰ ৰাজত্বকাললৈকে এই তলাতল কাৰেংঘৰ কাঠ আৰু বাঁহেৰে নিৰ্মিত আছিলে। পাছলৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেৱৰ ৰাজত্বকালত 1762 খ্ৰীষ্টাব্দত আমি বৰ্তমানে দেখি থকা এই পকীৰ তলাতল ঘৰটি নিৰ্মাণ কৰা গৈছিলে। বুৰঞ্জীত লিপিবদ্ধ তথ্য অনুযায়ী এই তলাতল কাৰেংঘৰটি মুঠ 7 মহলীয়া আছিলে। ইয়াৰে মাটিৰ তলত 3টা মহল আৰু মাটিৰ ওপৰলৈকে 4টা মহল আছিল বুলি উল্লেখ আছে। মাটিৰ ওপৰৰ প্ৰথম মহলা ইটাৰে সুন্দৰকৈ সজাই, তাৰ ওপৰৰ 2টা মহল কাঠ আৰু বাঁহেৰে ভাটৌ চালি দি সুন্দৰকৈ সজোৱা গৈছিলে। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে জুই দি এই ৰাজকাৰেংঘৰ ওপৰৰ 2টা মহল ধ্বংস কৰিছিলে আৰু বৰ্তমানে ইয়াৰ ওপৰৰ এই বৃহৎ অংশ মুকলিকৈ থকা দেখা পোৱা যায়। এই তলাতল কাৰেংঘৰৰ তলৰ 2য় মহলাৰ পৰা 2টি গোপন সুৰংগ আছিলে বুলি উল্লেখ আছে। ইয়াৰে এটি সুৰংগৰ দুৱাৰ দিখনৈৰ পাৰত আৰু আনটি সুৰংগ গড়গাঁৱৰ ৰাজকাৰেঙৰ লগত সংযুক্ত আছিলে বুলি জনা যায়। ব্ৰিটিছ ৰাজত্বকালত গোমধৰ কোঁৱৰ পিয়লি ফুকনকে প্ৰমুখ্য কৰি বিদ্ৰোহীসকলে এই তলাতল কাৰেংঘৰৰ পৰাই ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকৰ বিদ্ৰোহ ঘোষণা কৰিছিলে আৰু ব্ৰিটিছৰ চোৰাংচোৱাসকলে এই তলাতল কাৰেংঘৰৰ সুৰংগৰ পৰা বিদ্ৰোহীসকল ৰাতি ৰাতি ওলাই গৈ ব্ৰিটিছ সৈন্যক আক্ৰমণ কৰিছে বুলি গম পাইছিলে আৰু তেওঁলোকে আহি এই তলাতল কাৰেংঘৰৰ সেই গোপন সুৰংগত প্ৰৱেশ কৰিছিলে। কিন্তু তলাতল কাৰেংঘৰৰ সেই সুৰংগৰ কোনো ৱাদি নাপায় ব্ৰিটিছ সৈনিকসকল তাতেই নিৰুদ্দেশ হৈ গৈছিলে আৰু তেতিয়া ব্ৰিটিছ প্ৰশাসনে তাৎক্ষণিকভাৱে শিল আৰু ইটাৰে এই তলাতল কাৰেংঘৰৰ সেই গোপন সুৰংগৰ দুৱাৰ বন্ধ কৰি দিছিলে আৰু তেতিয়াৰ পৰাই এই তলাতল কাৰেংঘৰৰ তলৰ 3টা মহলা তথা সেই গোপন সুৰংগৰ ৰহস্য আজিও ৰহস্য হৈ থাকি গ'ল। অতি দুখৰ বিষয়, এই ৰাজকীয় সম্পত্তিবোৰ আপোনাৰ দেখিছে খেলুৱে ধৰিছে। এনেদৰে থাকিলে হয়তো কেইবছৰমান পিছত আমি আমাৰ এই ঐতিহ্যৰ সমলসমূহ এনেধৰণৰ ৰূপত দেখা নাপাম। ত' বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে সুন্দৰ পদক্ষেপ লৈ এই আমাৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰাৰ সুব্যৱস্থা কৰে, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মলৈকে এইসমূহ সংৰক্ষিত হৈ থাকে। এই ভিডিঅ'টোৰে মোৰ এক্সপ্ল'ৰ শিৱসাগৰৰ এই এলানি ব্লগৰ সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'কেইটা চাই আপোনালোকে ভাল পালে, আৰু যদি ভিডিঅ'কেইটা চাই আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াব, যি মোক আগবাঢ়ি যোৱাত আৰু সহায় কৰিব।